আসসালামু আলাইকুম ও নমস্কাৰ ভিউৱাৰ্ছ আজি মই আপোনালোকক দেখুৱাম চাউলৰ গুড়িৰে অথবা চিৰিজ দি কেনেকৈ ফুল পিঠা বনাব পাৰি মই আজি এই ভিডিঅ'টো দেখুৱাম মনোযোগেৰে চালে এবাৰতে বনাব পাৰিব বনাবলৈ বহুত ইজি অতি সহজে বনাব পাৰিব বেছি সময় নালাগে খাবলৈ বহুত সোৱাদ বহুত নৰম চাওকচোন কিমান মচমচীয়া হৈছে শব্দ হৈছে খাবলৈ বহুত টেষ্টি এই ফুল পিঠাবোৰ দেখাত যিমান ধুনীয়া খোৱাটো সিমান টেষ্টি হয় এবাৰ খালে দ্বিতীয়বাৰ খাবলৈ মন যাব খাই চাবচোন বনাই বহুত ইজি টাইপত বনাব পাৰিব এবাৰ ট্ৰাই কৰি চাব যদি কোনোবাই বনাইছে কমেণ্ট কৰি জনাব আৰু যদি নাই বনোৱা ট্ৰাই কৰি চাব মই ভাবোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু মনোযোগেৰে চালে এবাৰতে বনাব পাৰিব বহুত ধুনীয়াকৈ বনাব পাৰিব প্ৰথমতে লাগিব চাউলৰ গুড়ি মই উষ্ণা চাউলৰ গুড়ি লৈছোঁ আৰু এতিয়া অলপ নিমখ এড কৰি সোৱাদ অনুযায়ী এড কৰি ধুনীয়াকৈ মিক্স কৰি এটা বেটাৰ বনাই লওঁ মই উষ্ণা চাউলৰ গুড়ি ইউজ কৰিছোঁ কাৰণ উষ্ণা চাউলৰ গুড়িৰ পিঠা খাবলৈ বহুত টেষ্টি হয় নৰম হয় আৰু বহুত ফুলি উঠে সেইবাবে মই উষ্ণা চাউলৰ গুড়ি আপোনালোকক ছাজেষ্ট কৰিম যাতে আপোনালোকে উষ্ণা চাউলৰ গুড়ি দি পিঠা বনাব পাৰে এতিয়া মই অলপ কুহুমীয়া গৰম পানী দি অলপকৈ পানী দি এটা বেটাৰ বনাম এবাৰতে পানী এড কৰিলে বেটাৰটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে বেছি পাতল হৈ যাব পাৰে এটা কথা মনত ৰাখিব বেটাৰটো যাতে বেছি পাতল নহয় বেছি ডাঠো নহয় তেনেকুৱা হ'ব লাগিব মিডিয়াম সাইজৰ হ'ব লাগিব যিহেতু পিঠাটো চিৰিজ দি বনাব লাগিব সেইবাবে অলপ সফট আৰু মিডিয়াম সাইজৰ হ'ব লাগিব অলপ সাৱধানে বেটাৰটো বনাব লাগিব ভিউৱাৰ্ছ মই হাতেদি বেটাৰটো বনাইছোঁ কাৰণ হাতেদি বেটাৰটো বনালে বেছি সফট হয় আৰু পিঠাবোৰ ফুলে যেহেতু চিৰিজ দি বনাম যাতে গুটি নাথাকে সেইবাবে মই হাতেদি ধুনীয়াকৈ বেটাৰটো বনাই লৈছোঁ সেইবাবে মই আপোনালোকক ছাজেষ্ট কৰিছোঁ আপোনালোকেও হাতেদি বেটাৰটো বনাব ভিউৱাৰ্ছ পাৰফেক্ট বেটাৰ বনোৱা হৈ গ'ল এতিয়া মই তিনিটা ভাগত ভাগ কৰিম বেটাৰটো যেহেতু মই কালাৰ ইউজ কৰিম ফুড কালাৰ ইউজ কৰিম এটা মই হালধি গুড়ি দিম আৰু এটাত ফুড কালাৰ ইউজ কৰিম আৰু এটা হোৱাইট কালাৰ থাকিব মই তিনিটা কালাৰ দি পিঠা বনাম ভিউৱাৰ্ছ হালধি গুড়িৰ বেটাৰ আৰু ফুড কালাৰ বেটাৰ বনোৱা হৈ গ'ল এতিয়া দেখুৱাম কেনেকৈ পিঠাবোৰ বনাব ভিউৱাৰ্ছ ফুল পিঠা বনাবলৈ হ'লে লাগিব চিৰিজ এইবিলাক ইউজ কৰা নহয় এইবিলাক মই পিঠা বনাবৰ বাবে চিৰিজ কিনি আনিছোঁ ভিউৱাৰ্ছ চিৰিজত কেনেকৈ সহজ পদ্ধতিত বেটাৰ ভৰাব পাৰিব ইয়াত চাই লওক এনেকুৱা পদ্ধতিত বেটাৰটো অতি কম সময়তে চিৰিজত ভৰাব পাৰিব কলপাতত মই গ্লাছ এটাৰ সহায়েৰে গুৰণীয়া এটা আইডিয়া কৰি লৈছোঁ কাৰণ মই গুৰণীয়া সাইজৰ প্ৰথমতে দেখুৱাম ভিউৱাৰ্ছ প্ৰথমতে মই হোৱাইট কালাৰ দিছোঁ তাৰপিছত পিংক কালাৰ দিছোঁ আৰু এতিয়া য়েল্লো কালাৰ দিছোঁ কিমান ধুনীয়া হৈছে চাওকচোন এনেকৈ লাহে লাহে ঘূৰাব ইমান স্পীডত নঘূৰাব যেতিয়া নেকি আপুনি 4-5টামান বনাব প্ৰথম বেয়া হ'ব পাৰে 4-5টামান বনোৱাৰ পিছত ধুনীয়া হৈ যাব অলপ লাহে লাহে ঘূৰাব প্ৰথম অৱস্থাত ইয়াত চাওকচোন কিমান ধুনীয়া হৈছে এনেকৈ ট্ৰাই কৰি চাবচোন আৰু খাবলৈ বহুত ধুনীয়া ঘূৰাই এটাৰ ওপৰত আনটো চাপি দিব এনেকৈ লগাই দিলে পিঠাটো বেয়া নহয় আৰু পিঠাবোৰ ধুনীয়াকৈ ফুলিব ভিউৱাৰ্ছ যিমান পাৰে সিমান
চেষ্টা কৰিব এটাৰ ওপৰত আনটো লগাই দিবলৈ অলপ লাহে লাহে কৰিব প্ৰথম অৱস্থাত মই বেলেগ বেলেগ কালাৰৰ বেলেগ বেলেগ ডিজাইনৰ ফুল বনাম ভিউয়াৰ্স সিৰিজটো ধৰাৰ প্ৰচেছটো চাই লওক হাতেদি কেনেকৈ ধৰিব লাগে ভিউয়াৰ্স আপুনি এবাৰ শিকিলে বহু ধৰণৰ ডিজাইনৰ পিঠা বনাব পাৰিব বেলেগ বেলেগ কালাৰ দি বনাব পাৰিব সো আপোনালোকে ট্ৰাই কৰি চাব ভিউয়াৰ্স বনাই থোৱা পিঠাবোৰ মই এটা এটা পাত ৰাইচ কুকাৰত ভাপত দিম ৰাইচ কুকাৰত ভাপত দিবলৈ বহুত সহজ হয় সেইবাবে মই ৰাইচ কুকাৰত ভাপত দিছো আপোনালোকে বেলেগ পদ্ধতিতো ভাপত দিব পাৰে ভিউয়াৰ্স এনেকৈ মই গুটিখিনি ভাপত দি ৰ'দত শুকাবলৈ দি দিম এতিয়া বেছি শুকা ৰ'দ মাত্ৰ 2 দিন লাগিব শুকাবলৈ ভিউয়াৰ্স পিঠাবোৰ শুকাবলৈ 2 দিনমান লাগিল ইয়াৰ চাওক ধুনীয়াকৈ শুকাই গ'ল এতিয়া মই আপোনালোকক ফ্ৰাই কৰি দেখুৱাম তাৰ আগতে চাই লওক পিঠাবোৰ কি ডিজাইনৰ বনাইছো কিমান ধুনীয়া হৈছে আপোনালোকে ইচ্ছা কৰিলে ফুড কালাৰ দিব পাৰে আৰু যিসকলে ইচ্ছা নকৰে ফুড কালাৰ খাবলৈ তেওঁলোকে নিদিয়ে ভাল ইয়া চাওক মই কেনেকুৱা ডিজাইনৰ বনাইছো কিমান ধুনীয়া হৈছে যেতিয়া মই তেলত ফ্ৰাই কৰিম তেতিয়া চাব কিমান ধুনীয়াকৈ ফুলিছে আৰু কিমান মচমচীয়া হৈছে ভিউয়াৰ্স ফুল পিঠাখিনি ফ্ৰাই কৰিবলৈ মই এটা কেৰাহীত ৰিফাইন তেল গৰম কৰি লৈছোঁ আৰু তেলৰ পৰিমাণ অলপ বেছিকৈ ল'ব লাগিব কাৰণ পিঠাবোৰ ফুলিবলৈ সুবিধা হ'ব প্ৰথমতে মই এটা পিঠা ফ্ৰাই কৰি দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে ইয়া চাওকচোন ফুলবোৰ কিমান ফুলি গৈছে পিঠাবোৰ উলটাই দিব যাতে দুয়োফালে ধুনীয়াকৈ হয় ভিউয়াৰ্স এনেকৈ বনাই ফুল পিঠাবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰিব 2-3 বছৰ এনেকৈ অলপ ৰ'দ দি পিছত পিঠাবোৰ ফ্ৰাই কৰিব মোৰ পিঠা ফ্ৰাই কৰা হৈ গ'ল মই অলপ চেনি ছটিয়াই দিছোঁ চেনি ছটিয়াই দিলে খাবলৈ অলপ ধুনীয়া হয় মিঠা মিঠা লাগে সেইবাবে মই চেনি ছটিয়াই দিছোঁ চিৱৈ আৰু চাহৰ লগত খাব পাৰি খাবলৈ বহুত ধুনীয়া হয় যদি আপোনালোকে নাই খোৱা তেন্তে অতি শীঘ্ৰে ট্ৰাই কৰি চাব আৰু যদি কোনোবাই খাইছে কমেণ্ট কৰি জনাবচোন আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব বেলটো এবাৰ চুই দিব আৰু আমাৰ প্ৰত্যেকটো নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ভিউয়াৰ্স আপোনালোকে নিজে শুনিছে চাগে পিঠাবোৰ কেনেকৈ মচমচীয়া হৈছে টক টককৈ শব্দ হৈছে সো আপোনালোকে সকলো ট্ৰাই কৰি চাব